हरे कृष्ण श्रीमद् भागवतम प्रथम स्कंध 9 নম্বৰ অধ্যায়ৰ আজি আমি 6 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। पर्वतो नारदो धौम्यो भगवान् बादरायणः बृहदस्वो भरद्वाजः सा शिष्यो रेणुकासुतः। श्लोक नंबर 7 एकेलगे আছে। वसिष्ठ इंद्र प्रमदास स्त्रीतो गृत्समदोषितः कक्षिवान् गौतमोत्तिष्ठ कौशिकोऽथा सुदर्शनः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। पर्वत मुनि नारद धौम्य ईश्वर अवतार व्यासदेव बृहदस्व भरद्वाज परशुराम लगते तेओलोकर अनेक शिष्य वशिष्ठ इंद्रप्रमद त्रित गृत्समद असित कक्षिवान गौतम अत्रि कौशिक तथा सुदर्शনৰ দৰে সমস্ত ঋষিমুনি তাত উপস্থিত হৈছিল। এই আখ্যানটো হৈছে যেতিয়া ভীষ্ম পিতামহে শৰীৰ এৰিব আৰু ভীষ্ম পিতামহে অপেক্ষা কৰি আছে ভগৱান শ্ৰীকৃষ্ণ আৰু কৃষ্ণৰ লগত ৰজাৰ ৰূপত আহা পাণ্ডৱসকলৰ কাৰণে। ভীষ্ম পিতামহ ভগৱান শ্ৰীকৃষ্ণৰ বহুত মহান ভক্ত হয়। 12 মহাজন আছে। সেই 12 মহাজন আমাৰ সাধাৰণ মানুহতকৈ ভগৱানক বেছিকৈ জানে বা মানে তেওঁলোকৰ ভক্তি বহুত তীব্ৰ হয়। যেনেকৈ 12 মহাজনৰ ভিতৰত প্ৰহ্লাদো আছে, ব্ৰহ্মা বা কপিল মুনি, মনু আছে আৰু ইয়াতে আমি দেখা পাওঁ যে ভীষ্ম পিতামহ তাৰে এনেকুৱা ধৰণৰ মহাজনৰ ভিতৰতেই পৰে। গতিকে সেই সময়ত ভীষ্ম পিতামহৰ কিয়নো ইচ্ছা মৃত্যুৰো বৰদান আছিল, গতিকে তেওঁ অপেক্ষা কৰি আছিল আৰু ভগৱানক সন্মুখত লৈ শৰীৰ এৰাৰ সৌভাগ্য বহুত কম ব্যক্তিৰে ঘটিছে এই পৃথিৱীত। তাৰ ভিতৰত হৈছে যেনেদৰে জটায়ু এটা পক্ষী ৰূপত আছিল, কিন্তু যেতিয়া সীতা মাতাক ৰাৱণে পুষ্পক বিমানত বহুৱাই পিনে কিডনেপ কৰি লৈ গৈছিল, তেতিয়া যেতিয়া জানে জটায়ু কি ৰাৱণটো বহুত শক্তিশালী, ৰাৱণ ইমানেই শক্তিশালী কি দেৱতাসকলকো বন্দী বনাই ৰাখিছে। সেইকাৰণে সেই কথা জানিও যে মই হাৰিমে, তথাপিও তেওঁ নিজৰ কৰ্তব্য পালন কৰে আৰু তেতিয়া জটায়ুৰ পাখি কাটি দিয়ে। ৰাৱণে বহুত আহতও হয়, আকাশৰ পৰা সৰি পৰে তেওঁ আৰু মৃত্যুৰ ক্ষণ গণি আছিল আৰু সেই ক্ষণৰ গণি থকাৰ সময়তে ভগৱান ৰাম প্ৰকট হয়। ৰাম লক্ষ্মণে সীতাক বিচাৰি তেতিয়া জটায়ু গোটেই ঘটনাখিনি তেওঁক কয় যে কেনেকৈ পুষ্পক বিমানত উৰুৱাই লৈ গৈছে ৰাৱণে সীতাক। সেই সময়ত ৰাৱণৰ কলাত জটায়ু আছিল আৰু ৰামৰ কোলাত ভগৱান শ্ৰীৰামৰ কোলাত জটায়ু আছিল আৰু সেই কোলাত ভগৱানৰ দৰ্শন কৰি তেওঁ শৰীৰ ত্যাগ কৰিছিল। এনেকুৱা ধৰণৰে সৌভাগ্য প্ৰাপ্ত হ'ব বৰ্তমান ভীষ্ম পিতামহৰ। আজিৰ আমাৰ যিটো আখ্যান, ভীষ্ম পিতামহ ভগৱানক যে আপুনি হাঁহক, ভগৱানৰ হাঁহি থকা মুখখন চাই তেওঁ শৰীৰ ত্যাগ কৰে। এনেকুৱা সৌভাগ্য কলি যুগতো এজন ভক্তৰ প্ৰাপ্ত হৈছিল, সেয়া হৈছে হৰিদাস ঠাকুৰ। হৰিদাস ঠাকুৰ মুছলমান ঘৰত জন্মগ্ৰহণ কৰিছিল, কিন্তু তেওঁ বহুত উত্তম কোটিৰ ভক্ত আছিল। ইমানেই উত্তম কোটিৰ ভক্ত আছিল যে এক দিনত তেওঁ 3 লাখ হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিছিল। গতিকে এইদৰে হৰিদাস ঠাকুৰ যেতিয়া অন্তিম সময় আহিল, কাৰণ ভৌতিক সংসাৰত সকলোৰে এটা অন্তিম সময় থাকে, সেইকাৰণে আমাৰ এই সংসাৰখনক মৃত্যু লোক বুলিও কোৱা হৈছে, য'ত মৃত্যু হয়।
তেতিয়া হৰিদাস ঠাকুৰে ভগৱান চৈতন্য মহাপ্ৰভু যি স্বয়ং কৃষ্ণ হয় আৰু যি ভক্ত ৰূপত আহিছিল তেওঁক প্ৰাৰ্থনা কৰে যে আপুনি মোৰ সন্মুখত থিয় হওক আৰু হৈ পিনে আপোনাৰ চৰণখন মোৰ হৃদয়ত ৰাখক আৰু তেতিয়া মই প্ৰাণ ত্যাগ কৰোঁ যেন আৰু ভগৱানে তেওঁৰ ইচ্ছা পূৰ্ণ কৰে আৰু হৰিদাস ঠাকুৰ যেতিয়া নিজৰ শৰীৰ এৰে তেতিয়া ভগৱানে সেই শৰীৰটো নিজৰ হাতত উঠাই লয় আৰু তাতে যে জগন্নাথপুৰীত যে সমুদ্ৰ আছে তাতে স্নান কৰায় কাৰণ এনেও কাৰোবাৰ যেতিয়া মৃত্যু হয় গংগা জল বা এনেকৈ স্নান কৰোৱা হয় পবিত্ৰ কৰা হয় কাৰণ এটা সংস্কাৰ কৰিব যায় ন দাহ সংস্কাৰ আৰু কয় যে এই সাগৰত মানে যিয়েই স্নান কৰিব তেওঁ কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰিব গতিকে আমি জগন্নাথপুৰী গ'লে সেই সাগৰত স্নানো কৰোঁ সকলোৱে তাৰপিছত হৰিদাস ঠাকুৰৰ যেতিয়া ভোজ হয় বা প্ৰসাদ সকলোকে যেতিয়া দিয়ে মহাপ্ৰভুৱে এই আনন্দতে যে হৰিদাস ঠাকুৰ ভগৱত ধাম প্ৰাপ্ত হ'ল পুনৰ এই সংসাৰত আহিছিল ভগৱানৰ লীলাত সহায় কৰিবৰ কাৰণে এজন মানুহকে পাঁচজন মানুহৰ আহাৰ তেওঁ দিয়ে ইমানেই আনন্দ গতিকে ভীষ্ম পিতামহ যেতিয়া এইটো এটা বহুত ডাঙৰ মানে সেই হয় উৎসৱৰ দৰেই হয় যেতিয়া ভক্ত পুনৰ ভগৱানৰ ধামত গুচি যায় কিন্তু মানুহে এইটো মৃত্যু বুলি দুখ কৰে কিন্তু আচলতে এইটো এটা বহুত ডাঙৰ উৎসৱো হয় আৰু ভীষ্ম পিতামহে যেতিয়া শৰীৰ এৰিব এই কথা গোটেই ঋষিমুনিয়ে জানে আচলতে আমাৰ যি ভৌতিক বিজ্ঞানে কেৱল বস্তুবোৰ স্থূলভাৱে বুজি পায় যেনেকৈ বস্তু এটা শিকিবৰ কাৰণে তেওঁলোকে চকুৰে দেখা বা কাণেৰে শুনা হিচাপত মানে এনেকৈ কৰে এক্সপেৰিমেণ্ট কিন্তু সূক্ষ্ম বিজ্ঞানো আছে আৰু সূক্ষ্ম বিজ্ঞানৰো ওপৰত হৈছে বৈদিক বিজ্ঞান যি পাৰফেক্ট বিজ্ঞান হয় ভৌতিক বিজ্ঞানটো সলনি হৈ থাকে ডাৰউইনে কৈছিল বান্দৰৰ পৰা মানুহ হৈছে পিছত সেইটো মানে ভুল বুলি পৰিগণিত হ'ল প্ৰথমে কিছুমান বৈজ্ঞানিকে কৈছিল পৃথিৱীখন চেপেটা হয় বা পৃথিৱীৰ চাৰিওফালে সূৰ্য ঘূৰে এইবিলাকো ভুল বুলি গণনা হয় গতিকে ভৌতিক বিজ্ঞানত বহুত ভুল হৈ থাকে এইটো মানুহে এজাম্পশ্যন কৰাবোৰকো মানুহে সঁচা বুলি ভাবে কাৰণ ভৌতিক বৈজ্ঞানিকো বহুত বুদ্ধিমান বুলি ভাবে আচল বুদ্ধিমান হৈছে যিবিলাক বৈদিক বৈজ্ঞানিক যেনেকৈ আমাৰ ইয়াতে প্ৰকট হৈছে ব্যাসদেৱ পৰ্বতমুনি নাৰদমুনি যিমান ঋষিমুনিৰ ইয়াতে নাম লৈছে তেওঁলোকক কোনেও মেছেজ কৰা নাই বা ইনফৰমেশ্যন পঠোৱা নাই দূতৰ দ্বাৰা কিন্তু তেওঁলোকে নিজে ইয়াত আহিছে কাৰণ তেওঁলোকে জানে যে এটা বহুত ডাঙৰ ঘটনা ইয়াতে ঘটিব সেয়া আছে ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতিত ভীষ্ম পিতামহৰ দৰে মহান ভক্তই শৰীৰ এৰিব পৰ্বতমুনি সকলোতকৈ প্ৰাচীন মুনি বুলি গণ্য কৰা হয় আৰু নাৰদমুনি আৰু পৰ্বতমুনি আচলতে বন্ধু হয় এবাৰ নাৰদমুনিয়ে এজন চিকাৰীক প্ৰচাৰ কৰে ভক্তিৰ কাৰণে সেই চিকাৰীজনে একদম নিৰ্শংস হত্যা কৰাক আছিল পশুবোৰক আধা মাৰা কৰি পিনে মাৰিবোৰ ভাল পাইছিল কিন্তু নাৰদমুনি যেতিয়া ভক্তি প্ৰচাৰ কৰে আৰু তেওঁক কয় যে এইবিলাক কৰাৰ ফলত তেওঁৰ কি হ'ব এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং দিয়ে তেতিয়া সেই চিকাৰীজন বহুত ডাঙৰ ভক্ত হৈ পৰে তেতিয়া নাৰদমুনিয়ে এবাৰ পৰ্বতমুনি তেওঁৰ বন্ধুক লৈ বোলে কয় কি বলক আমি এটা ভক্তক দৰ্শন কৰোঁ ই আগতে চিকাৰী আছিল যেতিয়া যায় নাৰদমুনি পৰ্বতমুনিক দূৰতে দেখা পায় নাৰদমুনিতো তেওঁৰ গুৰু হয় চিকাৰী একদম মানে দৌৰি আহে কিন্তু সেই আছিল পৰুৱা আছিল হয় না পৰুৱা থকাৰ কাৰণে নিজৰ যেনেকৈ গামোচাৰে এনেকৈ পৰুৱা গুচায় আৰু পৰুৱা যেতিয়া গুচায় তেতিয়া নাৰদমুনিয়ে কয় পৰ্বতমুনিক চাওক মানে আগতে ইমান মানে নৃশংস হত্যাকাৰী আছিল আৰু আজি পৰুৱাকো নামাৰে মানে গুচাই পিনে প্ৰণাম কৰিব দণ্ডৱত প্ৰণাম কৰিব এনেকুৱা হয় আৰু নাৰদমুনি হৈছে অন্তৰীক্ষ যাত্ৰী যাক কোনো ভৌতিক বিমানৰ দৰকাৰ নাই পৰ্বতমুনিও নাৰদমুনিৰ সমানেই দেৱঋষি হয় আৰু যেতিয়া মহাৰাজ পৰীক্ষিতৰ পুত্ৰ মহাৰাজ জন্মেজয়ে যজ্ঞ কৰিছিল তেতিয়া নাৰদমুনি লগত পৰ্বতমুনিও আছিল কাৰণ যেতিয়া তক্ষক হৈছে এটা বিষাক্ত সাপ আৰু তক্ষকে যেতিয়া পৰীক্ষিত মহাৰাজক দংশন কৰিব বুলি সাপ পাইছিল আৰু তাত আহিছিলোঁ সাপডাল সেইকাৰণে পৰীক্ষিত মহাৰাজৰ পুত্ৰ জন্মেজয়ে সাপৰ প্ৰতি এটা শত্ৰুতাৰ ভাৱ গঢ়ি উঠিছিল তেতিয়া জন্মেজয়ে এটা সৰ্পযজ্ঞ কৰে যি যজ্ঞত গোটেই সাপবোৰ এনেকুৱা মন্ত্ৰ পঢ়িব তাৰমানে পূজাৰীসকলে গোটেই সাপবোৰ সেই যজ্ঞৰ অগ্নিত আহি নিজেই ধ্বংস হৈ যাব
গতিকে সেই যজ্ঞটো আছিল সেই যজ্ঞ কৰাৰ সময়ত পৰ্বতমুনি নাৰদমুনিৰ লগত আছিল পৰ্বতমুনি আৰু নাৰদমুনিক গন্ধৰ্ব বুলিও কোৱা হয় কাৰণ তেওঁলোকে আকাশত ভগৱানৰ মহিমা গায়ন কৰি বিচৰণ কৰি থাকে আৰু যেতিয়া তেওঁ আকাশত তেওঁলোকে বিচৰণ কৰি আছিল তেতিয়া তেওঁলোকে দ্ৰৌপদীৰ স্বয়ম্বৰো দেখা পাইছিল কেনেকৈ পাণ্ডৱসকলে দ্ৰৌপদীৰ লগত বিবাহ পাতে আৰু নাৰদমুনিৰ দৰেই পৰ্বতমুনিও স্বৰ্গৰ ৰজা ইন্দ্ৰৰ দৰবাৰত যায় গন্ধৰ্বৰ ৰূপত তেওঁ কেতিয়াবা কেতিয়াবা কুবেৰৰ দৰে ধনী দেৱতাৰ ৰাজদৰবাৰতো যায় এবাৰ নাৰদমুনি আৰু পৰ্বতমুনি তেওঁলোকৰ সন্মুখতে মহাৰাজ সৃঞ্জয়ৰ পুত্ৰীৰ সমস্যা আহিছিল আৰু মহাৰাজ সৃঞ্জয় পৰ্বতমুনিৰ বৰদানতে পুত্ৰ লাভো প্ৰাপ্ত কৰিছিল অৰ্থাৎ নাৰদমুনি পৰ্বতমুনি এনেকুৱা বহুত ঘটনা আছে তেওঁলোক বন্ধু হয় পূৰ্বজন্মত কিন্তু নাৰদমুনি এজন দাসীৰ পুত্ৰ আছিল কিন্তু ভগৱান ভক্তৰ সংগতিৰ কাৰণে আৰু তেওঁলোকৰ আজ্ঞা অনুসৰি নিজৰ জীৱন যাপন কৰাৰ কাৰণে তেওঁ নেক্সট জন্মত পাৰ্মানেণ্টলি নাৰদমুনিৰ যিটো মানে ৰূপ সেইটো প্ৰাপ্ত কৰে আৰু ভগৱানৰ সেৱাত নিৰন্তৰ লাগি থাকে কাৰণ নাৰদমুনি হৈছে প্ৰমুখ দেৱঋষি তেওঁ ব্ৰহ্মাৰ মানস পুত্ৰ হয় আৰু ব্ৰহ্মাৰ শিষ্যও হয় আৰু এইদৰে ব্ৰহ্মাই যি শিক্ষা পৰম্পৰা চলায় যাৰ অন্তৰ্গত হয় যেনেকৈ ইস্কন মন্দিৰ গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায়ত আহে ব্ৰহ্মা মধ্ৱা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায় এয়া ব্ৰহ্মাৰ পৰা অহা পৰম্পৰা হয় আৰু এই পৰম্পৰাত নাৰদমুনিও আমাৰ গুৰু হয় নাৰদমুনিৰ বহুত ডাঙৰ ডাঙৰ ভক্ত আছে যেনেকৈ প্ৰহ্লাদ মহাৰাজ ধ্ৰুৱ মহাৰাজ আদি আৰু নাৰদমুনি ব্যাসদেৱৰো গুৰু ব্যাসদেৱ হৈছে ভগৱানৰেই অৱতাৰ সাহিত্যিক অৱতাৰ তেওঁ আমাৰ বেদ পুৰাণ উপনিষদবোৰ আগতে লিখিত অৱস্থাত নাছিল তাক লিখিত ৰূপ দিয়াৰ কাৰণে ভগৱান আহে নিজে আৰু সেই ব্যাসদেৱকো নাৰদমুনি দীক্ষা দিয়ে ব্যাসদেৱৰ দ্বাৰাই মধ্বাচাৰ্যই দীক্ষা পাইছিল আৰু সেই মধ্ৱা সম্প্ৰদায় বুলি আমাৰ সম্প্ৰদায়টোক কয় শ্ৰী চৈতন্য মহাপ্ৰভু স্বয়ং কৃষ্ণ ভক্ত ৰূপে এই সম্প্ৰদায়টোতেই আহে আৰু য'ত ছয় গোস্বামীও আহে ৰূপ গোস্বামী সনাতন গোস্বামী ৰঘুনাথ দাস গোস্বামী ৰঘুনাথ ভট্ট গোস্বামী জীৱ গোস্বামী গোপাল ভট্ট গোস্বামী আদি ছয়জন গোস্বামী প্ৰমুখ শিষ্য হয় চৈতন্য মহাপ্ৰভুৰ তাৰপিছত এজন ঋষিৰ ইয়াতে উল্লেখ আছে ধম্য ঋষি গতিকে এই শ্লোক দুটাত যে বহুত বিভিন্ন ধৰণৰ মহান মহান ঋষিৰ উল্লেখ কৰিছে আজি আমি সেই বিষয়ে পঢ়িম আৰু এই মহান ঋষিসকলৰ বিষয়ে আমি যেতিয়া পঢ়োঁ বা আমি জানিব খোজোঁ তেতিয়া আমাৰো পিউৰিফিকেশ্যন হয় আমিও শুদ্ধ হওঁ কাৰণ তেওঁলোকৰ জীৱন ইমান তপস্যাৰে পৰিপূৰ্ণ হয় ধম্য ঋষিৰ বিষয়ে কোৱা হৈছে তেওঁ বহুত কঠিন তপস্যা কৰিছিল আৰু পাণ্ডৱসকলে তেওঁক ৰাজপুৰোহিত নিযুক্ত কৰিছিল তেওঁ পাণ্ডৱসকলৰ বহুত সংস্কাৰতো উপস্থিত আছিল যেনেকৈ দ্ৰৌপদীৰ লগত যেতিয়া বিবাহ নিৰ্ধাৰিত হয় তেতিয়াও পাণ্ডৱৰ লগত তেওঁ আছিল আৰু পাণ্ডৱসকল যেতিয়া বনবাসত যায় তেতিয়াও তেওঁ সময়ে সময়ে উপদেশ দিয়াৰ কাৰণে উপস্থিত আছিল আৰু 12 বছৰ বনবাস কৰাৰ পিছত যেনেকৈ পাণ্ডৱক ক'লে যে এক বছৰ অজ্ঞাতবাস কৰিব লাগিব যাতে তেওঁলোকক কোনেও চিনি নাপায় আৰু যদি কোনোবাই চিনি পায় তেনেহ'লে আৰু 12 বছৰৰ কাৰণে বনবাস হ'ব গতিকে সেই অজ্ঞাতবাসটো বহুত মহত্বপূৰ্ণ আছিল সেইটো কেনেকৈ পালন কৰিব লাগে তাৰ কাৰণে ধম্য ঋষিয়ে পাণ্ডৱসকলক উপদেশ দিছিল আৰু যাৰ কাৰণে যেনেকৈ যুধিষ্ঠিৰ মহাৰাজ ৰজাৰ এজন সেৱক ৰূপে নিৰ্ধাৰিত নিজকে কৰিছিল তেওঁৰ লগত তেওঁ সেই খেলিছিল পাশা খেলিছিল আৰু ভীমে কাৰণ ভীমে বহুত খায় আৰু ইমান খালে মানুহে ধৰা পেলাব যিহেতু ভীমেই হয় ভীমৰ সমান কোনেও খাব নোৱাৰে গতিকে ভীমক কৈছিলে যে তুমি ৰজাৰ ৰন্ধনশালা ৰান্ধনি হোৱা কাৰণ যিমান ৰান্ধা সিমান খালেও আৰু একো দিগদাৰী নাই কোনেও গম নাপায় সেই ভীম আছিল আৰু তাৰপিছত অৰ্জুনকো লুকাই ৰখাটো বহুত দিগদাৰী কিন্তু অৰ্জুনক যেতিয়া কৃষ্ণই স্বৰ্গত লৈ গৈছিল তেতিয়া উৰ্বশী অৰ্জুনৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁৰ সংগ কৰিবলৈ ইচ্ছা কৰিছিল
কিন্তু অৰ্জুনে উৰ্বশী অপ্সৰা বহুত ধুনীয়া হয়, হয়তো সাধাৰণ মানুহে কেতিয়াও মানা কৰিব নোৱাৰে তেওঁ, কিন্তু অৰ্জুন শুদ্ধ ভক্ত আছিল আৰু তেওঁ উৰ্বশী দেৱীক কয় যে আপুনিতো ইন্দ্ৰৰ ৰাজসভাৰ অপ্সৰা হয়, গতিকে মোৰ মাৰ দৰে হয়, কাৰণ আপুনি ইন্দ্ৰ মোৰ পিতা হয় সেইকাৰণে। গতিকে সেইকাৰণে উৰ্বশী মা বুলি কোৱাৰ কাৰণে ইন্দ্ৰহীৰ খঙো উঠিলে আৰু সেইকাৰণে শাপো দিছিলে কিন্নৰ হোৱাৰ কাৰণে। গতিকে 1 বছৰ তেওঁ বৃহন্নলা হৈ থাকে, যি গন্ধৰ্বৰ পৰা তেওঁ গীত নৃত্য আদি শিকিছিল সেয়া বিৰাট ৰজাৰ পুত্ৰী উত্তৰা শিকায়। পিছত উত্তৰা তেওঁৰ বোৱাৰীও হয়। অভিমন্যুৰ যেতিয়া গম পায় বিৰাট ৰজাই যে অৰ্জুন হয় বুলি, তেনেকৈ অৰ্জুন নকুল সহদেৱো তেনেকৈ ঘোঁৰাশালা আৰু এনেকৈ মানে তেওঁলোকৰ বিভিন্ন এনেকৈ ধৰণৰ সেৱা তেওঁ কৰিছিল। গতিকে কোনেও গমেই নাপালে ৰজাৰ তাত এনেকৈ তেওঁ সেৱক হিচাপে আছিল, তেওঁলোকে ধৰ্মীয় ঋষিয়ে তেওঁলোকক উপদেশ দিছিল এইবিলাক। আৰু যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত শৱযাত্ৰা হয়, বহুত মানুহ মৰিছে যিহেতু, তাতেও ধৰ্মীয় ঋষিৰ মানে সেই আছিল, উপস্থিতি আছিল। মহাভাৰতৰ অনুশাসন পৰ্বত ধৰ্মীয় ঋষিয়ে মহাৰাজ যুধিষ্ঠিৰক বহুত উপদেশ দিছিল আৰু আচলতে তেওঁ গৃহস্থসকলৰ বাস্তৱিক পুৰোহিত আছিল। সদায় সঠিক মাৰ্গত যোৱাৰ কাৰণে তেওঁ সদায় উপদেশ দিছিল আৰু গুৰুৰ এয়াই কাম হয় যে তেওঁ সদায় ধৰ্মৰ অনুসৰি কাৰ্য কৰে। এনেকুৱা নহয় যে কোনোবা যদি বহুত ধনী তেওঁ বোলে পইচা দিছে আৰু যদি কিবা ভাল নহয়ও সেইটো কামৰ কাৰণে তেওঁ বোলে তেওঁলোকৰ উৎসাহ দিব কিয়নো পইচা পাইছে, এনেকুৱা নহয়। পইচাৰ পিছত কেতিয়াও নদৌৰে আচল গুৰুৱে। নেক্সট ঋষি বুলি কৈছে বাদৰায়ণ বা ব্যাসদেৱ। কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱ নাম হয়। তেওঁ সত্যৱতী আৰু পৰাশৰ মুনিৰ পুত্ৰ হয়। পৰাশৰ মুনিয়ে এবাৰ যেতিয়া মাছ বেচা এজন বেপাৰী আছিল, তেওঁ মাছ মাৰি বেচিছিল আৰু সেই বেচা মাছ বেচাৰ এজনী ছোৱালী আছিল সত্যৱতী। তেওঁৰ শৰীৰৰ পৰা মাছৰ গোন্ধ আছিল, কাৰণ মাছ বেচা মানুহৰ ঘৰৰ পৰা এনেকুৱাই গোন্ধ আহে। কিন্তু পৰাশৰ মুনিয়ে ভৱিষ্যত দেখা পাইছে যে সত্যৱতী কোনো সাধাৰণ মাছ বেচাৰ ছোৱালী নহয়, আচলতে তেওঁ ৰজাৰেই পুত্ৰী আছিল। কাৰণ এজন ৰজা যেতিয়া, এই বিষয়ে আমি আগতে আলোচনা কৰিছোঁ, তথাপি সংক্ষেপে কওঁ যে ৰজা যেতিয়া চিকাৰত যায়, তেতিয়া ৰাণীৰ পুত্ৰ সন্তান প্ৰাপ্ত কৰাৰ ইচ্ছা হয়, তেতিয়া তেওঁ যি নিজৰ চৰাই সেইটো পঠাই দিয়ে। তেতিয়া ৰজাৰ তাত যেতিয়া সেই ভাটৌ চৰাইটো বা সেই চৰাইটো গৈ পায়, তেতিয়া ৰজাই সেই চিঠি পাই পিনে নিজৰ বীৰ্য সেই পাতত বান্ধি পিনে পঠাই দিয়ে ৰাণীৰ কাৰণে। তেতিয়া সেই এটা ঈগলে আক্ৰমণ কৰাৰ কাৰণে সেই বীৰ্যখিনি পানীত পৰি যায় আৰু সেই পানীত এটা বহুত ডাঙৰ মাছলে সেই বীৰ্যখিনি খায়। আৰু আগৰ ৰজা মহাৰাজাৰ বহুত শক্তিশালী বীৰ্য আছিল, এনেকুৱা নহয় আজিকালিৰ কলিযুগৰ দৰে। গতিকে সেই খাই পিনে মাছজনীৰ পেটত এটা ল'ৰা এটা ছোৱালী আচলতে জন্ম হয়, কিন্তু জন্ম হোৱা নাই, প্ৰেগনেণ্ট আছে। কিন্তু মাছ মৰাজনে সেই মাছটো ধৰে আৰু ইমান ডাঙৰ মাছ সেইটো যেতিয়া কাটে দেখা পায় যে এটা ল'ৰা এটা ছোৱালী জীয়াই আছে। তেতিয়া যিকোনো যদি কিবা এনেকুৱা ধৰণৰ অদ্ভুত ঘটনা ঘটে, সদায় আগৰ মানুহে ৰজাৰ তাত লৈ গৈছিল। গতিকে ৰজাৰ ওচৰলৈ লৈ যায়। সেই সময়ত সেই ৰজাৰেই আচলতে সেই সন্তান আছিল। গতিকে ৰজাৰো সেই সময়লৈকে যিহেতু কোনো সন্তান নাছিল, গতিকে ৰজাই পুত্ৰজনক ৰাখি থয়, কাৰণ ৰজাৰ কাৰণে পুত্ৰ বহুত ইম্পৰ্টেণ্ট ৰজা হ'বৰ কাৰণে। কিন্তু পুত্ৰীজনীক নিজৰ এনেকৈ ভাবি যে মাছ মাৰা মানুহজনেহে পাইছে, গতিকে তেওঁতো কিবা উপহাৰ পাব লাগে। গতিকে কৈছে যে পুত্ৰীজনীক তুমিয়ে তুলি তালি ডাঙৰ দীঘল কৰা। সেই পুত্ৰীয়ে হৈছে সত্যৱতী, যি ৰজাৰেই পুত্ৰী হয়। আৰু পৰাশৰ মুনিয়ে তেওঁৰ ভৱিষ্যত দেখা পায়, কাৰণ পৰাশৰ মুনি বা ব্যাসদেৱৰ দৰে মহান মুনিসকলৰ এটা সিদ্ধি আছে যি তেওঁ বৰ্তমান, অতীত আৰু ভৱিষ্যত সকলো দেখা পায়। গতিকে সত্যৱতীক কয় যে তুমি এটা সন্তান মোৰ জন্ম দিবা নেকি? তেতিয়া সত্যৱতীয়ে কয় নহয়, মই কুমাৰী হয় নহয়, মই এনেকৈ সন্তান জন্ম দিব নোৱাৰোঁ। তেতিয়া কৈছে নহয়, তোমাৰ কৌমাৰ্য ভংগ নহয়। গতিকে এইদৰে পৰাশৰ মুনিৰ পৰা উৎপত্তি হয় ব্যাসদেৱৰ। ব্যাসদেৱ তেওঁৰ পুত্ৰ হয়, সত্যৱতী তেওঁৰ মা হয়। ব্যাসদেৱৰ এনেকুৱা নহয় যে সৰুৰ পৰা ডাঙৰ হৈছে, আগতে এনেকুৱা বহুত অদ্ভুত বালক আছিল, যেনে শুক্ৰদেৱ গোস্বামী 14 বছৰীয়া হৈ গৈছিল। এনেকৈ ব্যাসদেৱেও এনেকৈ ডাঙৰ হয় আৰু ব্যাসদেৱে কয় যে আপোনাক যেতিয়া দৰকাৰ হয় তেতিয়া মোক আপুনি মাতিব পাৰে। তেতিয়া মাতে সত্যৱতীয়ে, যেতিয়া তেওঁৰ একদম বংশ নিৰ্বংশ হৈ যায় আৰু মাত্ৰ বোৱাৰীসকলেই থাকে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ ব্যাসদেৱক মাতি পিনে নিজৰ বোৱাৰীৰ পৰা ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ তেওঁৰ দাসী পুত্ৰ হয়, তেওঁৰ জন্ম হয়। গতিকে এয়া হৈছে ব্যাসদেৱ। ব্যাসদেৱ আচলতে
নাৰায়ণৰ হৈছে শক্তাবেশ অৱতাৰ হয়, বিশেষ শক্তি সম্পন্ন হয়। আৰু তাতে কোৱা হৈছে যে এইকাৰণে যে বৈদিক গ্ৰন্থ যেতিয়া আচলতে আগতে মুখে মুখে প্ৰচলিত আছিল, কিন্তু পিছত সেয়া লিখিত অৱস্থাত ব্যাসদেৱেই আনে, আৰু সেইকাৰণে আজি আমি পঢ়িব পাৰিছোঁ। নহ'লে এনেকৈ কথিত অৱস্থাত থাকিলে বহুত ফিল্টাৰ হৈ গ'ল হয় বস্তুবিলাক। সুখদেৱ গোস্বামী তেওঁৰেই পুত্ৰ আছিল, বা বৈষম্যায়ন আদি ডাঙৰ ডাঙৰ মুনিবোৰ তেওঁৰ শিষ্য হয়। মহাভাৰত তথা পৰম দিব্য গ্ৰন্থ ভাগৱতৰো তেওঁ লেখক হয়। বেদান্ত সূত্ৰ, বাদৰায়ণ সূত্ৰ আদিৰ সংগ্ৰহিত কৰে তেওঁ। গতিকে কলিযুগৰ মানুহৰ কল্যাণৰ কাৰণে তেওঁ সমস্ত গ্ৰন্থবিলাক সংকলিত কৰি লিখিত অৱস্থাত আনে, আৰু ব্ৰহ্মাৰ আদেশৰ দ্বাৰা গণেশদেৱে তেওঁৰ ব্যাসদেৱৰ মানে প্ৰাৰ্থনা শুনি পিনে তেওঁ লিখাৰ দায়িত্ব লয়, কাৰণ লিখাৰ কাৰণে মহাভাৰতৰ লাখ লাখ শ্লোকা থাকে, বহুত ডাঙৰ কথা হয়। তেওঁ লিখিত অৱস্থাত সেইটো দিয়ে। আৰু তাৰপিছত ব্যাসদেৱৰ বিষয়ে কোৱা হৈছে যে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত মহাভাৰতত বহুত যোদ্ধাৰ মৃত্যু হৈ যায়, মেক্সিমাম যোদ্ধা মৰে, সেই মহাভাৰতখন আচলতে ব্যাসদেৱে সম্পূৰ্ণ সুন্দৰৰূপে লিখিত ৰূপ দিয়ে। আৰু সেই মহাভাৰতখন পঢ়ি বহুত মানুহৰ কল্যাণ হয়, কাৰণ তাৰ মুখ্য যিটো বিষয় সেইটো হৈছে ভাগৱত গীতা। আৰু সৰ্বপ্ৰথম মহাৰাজ পৰীক্ষিতৰ পুত্ৰ মহাৰাজ জন্মেজয়ে ৰাজ দৰবাৰত এই মহাভাৰত শুনায়। ভাগৱতখনটো শুকদেৱ গোস্বামীয়ে শুনায় পৰীক্ষিত মহাৰাজক, আৰু জন্মেজয়ে মহাভাৰত শুনায়। তাৰপিছত এজন মুনিৰ নাম আছে বৃহদস্য বুলি। তেওঁ প্ৰাচীন মুনি হয়, আৰু মহাৰাজ যুধিষ্ঠিৰক লগ কৰিবলৈ আহি আছিল তেওঁ। সকলোতকৈ প্ৰথমতে এই বৃহদস্য মুনি মহাৰাজ যুধিষ্ঠিৰ যেতিয়া কাম্যবনত আছিল, কাম্যবন আমাৰ ব্ৰজতে হয়, ব্ৰজধামতে হয়, বৃন্দাবনৰ ওচৰতে হয়। আৰু তেতিয়া এই মুনিজনেই মহাৰাজ যুধিষ্ঠিৰক ৰজা নলৰ বিষয়ে শুনাইছিল। এজন অন্য বৃহদস্য আছিল, যি ইক্ষ্বাকু বংশৰ পৰা উৎপন্ন হৈছিল। ভৰদ্বাজ মুনি নেক্সট হয়। ভৰদ্বাজ মুনি হৈছে মহান সপ্তৰ্ষিসকলৰ ভিতৰত এজন, আৰু অৰ্জুনৰ যেতিয়া জন্ম উৎসৱ হৈছিল তেতিয়া তেওঁ তাতে উপস্থিত আছিল। তেখেতে বহুত কঠিন তপস্যা কৰিছিল গংগাৰ পাৰত, আৰু তেওঁৰ আশ্ৰমখন ভৰদ্বাজ আশ্ৰম আজিও প্ৰয়াগ অৰ্থাৎ এলাহাবাদ অৰ্থাৎ প্ৰয়াগৰাজত আছে। এনেকৈ কোৱা হয় যে যেতিয়া এই ঋষিয়ে গংগাত স্নান কৰি আছিল, তেতিয়া স্বৰ্গৰ পৰম সুন্দৰী অপ্সৰা ঘৃতাচীক তেওঁ লগ পায়। আৰু ঘৃতাচীক কিয়নো বহুত সুন্দৰী হয়, অপ্সৰাক ইমান সুন্দৰী আমি কল্পনাও কৰিব নোৱাৰোঁ, তো ইমান সুন্দৰী হোৱাৰ কাৰণে তেওঁৰ সেই সময়ত অপ্সৰাক দেখি বীৰ্যস্খলন হয়। কিন্তু বীৰ্য এনেকৈ কোনো মুনিয়ে নষ্ট নকৰে। মুনিৰ বীৰ্য জেনেৰেলি তলৰ ফালে নাযায়, বা তেওঁলোকে স্ত্ৰী সম্ভোগ কৰি নষ্ট নকৰে, তেওঁলোকে সেইটো ঊৰ্ধ্বৰেতা নিজৰ আজ্ঞা চক্ৰলৈ ওপৰলৈ লৈ আহে, যাৰ দ্বাৰা তেওঁলোকৰ ব্ৰেইন মানে তেওঁলোকৰ বহুত, কাৰণ আধ্যাত্মিক জ্ঞান তেওঁলোকে প্ৰাপ্ত কৰে, গতিকে কেতিয়াও তেওঁলোকৰ অধৰৰেতা নহয়, ঊৰ্ধ্বৰেতা হয়। কিন্তু যেতিয়া ঘৃতাচীক অপ্সৰাক দেখা পালে, তেতিয়া তেওঁৰ যেতিয়া বীৰ্যস্খলন হয়, তেতিয়া এটা মাটিৰ পাত্ৰত থয়, আৰু ইমানেই শক্তিশালী বীৰ্য হয় যে যাৰ পৰা কোনো মাতৃৰ গৰ্ভ নোহোৱাকৈয়ে, আজিকালি টেষ্ট টিউব বেবী আছে, কিন্তু সেই বাহিৰত উৎপন্ন সম্পূৰ্ণৰূপে হোৱাটো এতিয়াও সম্ভৱ হোৱা নাই, হয়তো ভৱিষ্যতে সম্ভৱ হ'ব পাৰে, সকলো বস্তু যাতে এভেইলেবল থাকে। কিন্তু এই যে জন্ম হয়, মাটিৰ পাত্ৰৰ পৰা জন্ম হয়, আৰু দ্ৰোণাচাৰ্যৰ জন্ম হয়। গতিকে দ্ৰোণাচাৰ্য ভৰদ্বাজ মুনিৰ পুত্ৰ হয়। আৰু ব্ৰহ্মাৰ মহান ভক্ত আছিল তেওঁ। এবাৰ দ্ৰোণাচাৰ্যৰ ওচৰত ভৰদ্বাজ মুনি গৈছিল, আৰু কৈছিল যে কুৰুক্ষেত্ৰৰ যুদ্ধ হ'ব নিদিবা, বহুত ডাঙৰ যুদ্ধ হ'ব, এনেকৈ কৈছিল। পৰশুৰামৰ নাম হৈছে ৰেণুকা চূত, তেওঁৰ মাকৰ নাম ৰেণুকা হয়,
গতিকে আগতে মাকৰ নামেৰে পুত্ৰসকলক জনা হৈছিল, যেনেকৈ দৈৱকী নন্দন, যশোদা নন্দন, গান্ধাৰী নন্দন, কুন্তি পুত্ৰ বা এনেকৈ ৰেণুকাচ্যুত অৰ্থাৎ পৰশুৰাম। তেওঁ মহৰ্ষি যমদগ্নি আৰু ৰেণুকাৰ পুত্ৰ আছিল আৰু পৰশুৰামৰ ঈশ্বৰৰ শক্তিশালী অৱতাৰ আছিল। 3জন ৰাম আছে, বলৰাম, পৰশুৰাম, শ্ৰীৰামচন্দ্ৰ। গতিকে শক্তিশালী অৱতাৰ হৈছিল আৰু যিবিলাক ক্ষত্ৰিয়ৰ অহংকাৰ হৈছিল, কাৰণ ক্ষত্ৰিয়বোৰ বহুত বলশালী হয়, তেজস্বী হয়, তেওঁলোকৰ অহংকাৰ হোৱাৰ কাৰণে আৰু ধৰ্মৰ কাৰণে তেওঁলোকে নিজৰ শক্তি নকৰি অনাহকতেই তেওঁ যুদ্ধ কৰি এনেকৈ নষ্ট কৰিছিল। তেতিয়া তেওঁলোকৰ অহংকাৰ নষ্ট কৰাৰ কাৰণে পৰশুৰামে 21 বাৰ ক্ষত্ৰিয়সকলৰ সংহাৰ কৰে। কিন্তু এতিয়া আমি ভাবিব পাৰোঁ যে সংহাৰ কৰাৰ পিছত ক্ষত্ৰিয়ৰ জন্ম কেনেকৈ হ'ল, কাৰণ ক্ষত্ৰিয়ৰ জন্ম এনেকুৱা নহয় যে ক্ষত্ৰিয়ৰ পৰাই হ'ব লাগিব। ক্ষত্ৰিয় হৈছে যি ৰজা হয়, যি ৰজগুণৰ প্ৰভাৱ যাৰ ওচৰত বেছি, তেওঁ ক্ষত্ৰিয় হিচাপে পৰিগণিত হয়। এইদৰে পৰশুৰামে ক্ষত্ৰিয়ৰ সংহাৰ কৰি তেওঁৰ পূৰ্বজক প্ৰসন্ন কৰিছিল। পিছত তেওঁ মহেন্দ্ৰ নামৰ পৰ্বতত ঘোৰ তপস্যা কৰিছিল। আৰু আমি জানো যেতিয়া পৰশুৰামে আচলতে যেতিয়া ৰামচন্দ্ৰই মহাদেৱৰ যিখন মানে ধনু, সেইখন যেতিয়া ভাঙে সীতা স্বয়ম্বৰত, তেতিয়া পৰশুৰাম আহিছিল। পৰশুৰামে দ্ৰোণাচাৰ্যক ধনুৰ কেনেকৈ চলাব লাগে, ধনুৰ্বেদ শিক্ষা প্ৰদান কৰে। আৰু মহাৰাজ যুধিষ্ঠিৰৰ ৰাজ তিলকৰ সময়ত যেতিয়া ৰজা হয়, তেতিয়াও তেওঁ উপস্থিত আছিল। পৰশুৰামৰ আয়ু ইমান বেছি আছিল যে তেওঁ বিভিন্ন যুগত ৰামচন্দ্ৰ আৰু কৃষ্ণ দুজনকে তেওঁ লগ পাইছিল, মানে ইমানেই হাজাৰ হাজাৰ বছৰ তেওঁ জীয়াই আছিল। ৰামৰ লগত তেওঁ যুদ্ধ কৰিছিল, কিন্তু কৃষ্ণক তেওঁ ভগৱান ৰূপে স্বীকাৰ কৰিছিল। আৰু যেতিয়া অৰ্জুনক কৃষ্ণৰ লগত দেখা পায়, তেতিয়া তেওঁ বহুত প্ৰশংসা কৰে। আৰু ভীষ্ম যেতিয়া প্ৰতিজ্ঞা কৰে যে মই কেতিয়াও বিয়া নাপাতোঁ, কাৰণ সত্যৱতীৰ দেউতাকে কৈছিল যে যদি তোমাৰ দেউতা শান্তনুৰ লগত মোৰ ছোৱালীৰ বিয়া হ'ব লাগে, তেনেহ'লে তুমি ৰজা হ'ব নোৱাৰা আৰু তোমাৰ সন্তানো হ'ব নোৱাৰে। তোমাৰ সন্তান হ'লে তাহাঁতে হয়তো মোৰ সত্যৱতীৰ সন্তানক মাৰি পিনে ৰজা হ'ব পাৰে। গতিকে ভীষ্মই প্ৰতিজ্ঞা কৰিছিল যে আপুনি মোৰ দেউতাৰ লগত সত্যৱতীৰ বিয়া পাতি দিয়ক, কাৰণ মোৰ দেউতাই তেওঁক ভাল পাইছে, পচন্দ কৰিছে। গতিকে মই প্ৰতিজ্ঞা কৰোঁ যে মই কেতিয়াও বিয়া নাপাতোঁ আৰু ৰজাও নহওঁ। এনেকুৱা প্ৰতিজ্ঞাৰ পিছতো যেতিয়া অম্বাই ভীষ্মক বিয়া পাতিম বুলি ইচ্ছা কৰিছিল, তেতিয়া পৰশুৰামেও সমৰ্থন কৰিছিল অম্বাক আৰু কৈছিল যে হয়, ভীষ্মক কৈছিল যে তুমি অম্বাক পত্নীৰূপে স্বীকাৰ কৰা। কিন্তু ভীষ্মই কৈছিল যে মই কেনেকৈ স্বীকাৰ কৰিম, মইতো প্ৰতিজ্ঞা কৰিছোঁ, মই বচন কেতিয়াও এৰিব নোৱাৰোঁ। তেতিয়া পৰশুৰামে কৈছে হয়তো অম্বাক স্বীকাৰ কৰা, নহ'লে তুমি মোৰ লগত যুদ্ধ কৰিব লাগিব। আচলতে বিবাহটোৱে এইটো বস্তু যিটো আমি মানে গুৰুক মানা কৰিব পাৰোঁ। ভীষ্মদেৱে মানা কৰিছিল, পৰশুৰামক কৈছিল যে মই বিয়া পাতিব নোৱাৰোঁ, কিন্তু যুদ্ধ কৰিলে তেওঁ গুৰুৰ লগত। কিন্তু পৰশুৰামে তাৰ পৰা একো তেওঁ দূষিত হোৱা নাছিল, বৰঞ্চ ভালহে পাইছিল যে তেওঁৰ শিষ্য ইমান মানে অধিক হয় নিজৰ প্ৰতিজ্ঞা। বশিষ্ঠ মুনি নেক্সট মুনি হয়। তেওঁ ব্ৰাহ্মণৰ ভিতৰত সকলোতকৈ বিখ্যাত ঋষি হয় আৰু ব্ৰহ্ম ঋষি হয়। ৰামায়ণ মহাভাৰত দুয়োটা সময়তেই তেওঁ আছিল। আগৰ ঋষিমুনিসকলে বহুত হাজাৰ হাজাৰ বছৰ ধৰিও জীয়াই থাকে। তেওঁ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ ৰাজতিলক সম্পন্ন কৰে আৰু তেওঁ ৰামচন্দ্ৰৰ গুৰুও হয়। কুৰুক্ষেত্ৰৰ যুদ্ধতো তেওঁ উপস্থিত আছিল কৃষ্ণৰ সময়ত। তেওঁ সমস্ত উচ্চ লোক আৰু অধলোকত নিৰ্বিবাদভাৱে ঘূৰি ফুৰিব পাৰিছিল। আৰু বশিষ্ঠ মুনিৰ নাম হিৰণ্যকশিপু। সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ, তিনিটা যুগতেই তেওঁ আছিল। কিন্তু বিশ্বমিত্ৰ আগতে ৰজা আছিল, কিন্তু যেতিয়া বশিষ্ঠ মুনিৰ কামধেনু বিশ্বমিত্ৰই ক'লে যে মোক দিয়ক আৰু বশিষ্ঠ মুনি নিদিলে, তেতিয়া তেওঁ শত্ৰুতা কৰে আৰু যুদ্ধ কৰে। ৰজা হোৱা স্বত্বেও তেওঁ হাৰি যায়। গতিকে তেওঁ ভাবে যে ঋষি এজন যিহেতু ইমান শক্তিশালী হয়, ময়ো ঋষি হ'ম। তেতিয়া বিশ্বমিত্ৰও মুনি হিচাপে ফেমাছ হয়, বিখ্যাত হয়। যেতিয়া বিশ্বমিত্ৰই কামধেনু গাইটো ল'ব খুজিছিল, তেতিয়া বশিষ্ঠ মুনিয়ে মানা কৰিছে, কাৰণ মই দিব নোৱাৰোঁ, কাৰণ কামধেনুৱে মোক
বহুত গাখীৰ দিয়ে, যিমান লাগে সিমান গাখীৰ দিয়ে, যাৰ পৰা মই ঘিউ বনাওঁ, ঘিউ বনাই পিনে মই ইমান যজ্ঞ কৰোঁ। আৰু যেতিয়া ঋষিমুনিসকলে যজ্ঞ কৰে তেতিয়া আমাৰো কল্যাণ হয়, কাৰণ জগতৰো কল্যাণ হয় তেওঁলোকৰ যজ্ঞৰ দ্বাৰা। তেতিয়া বিশ্বমিত্ৰই ডিচাইড কৰে যে ঠিক আছে বাৰু, ময়ো তেনেহ'লে মুনিয়েই হ'ম। তো এনেকুৱা হৈছিল যে যেতিয়া হাৰিছিল তেতিয়া বিশ্বমিত্ৰ বহুত দুখী হৈ গৈছিল, আৰু তাৰপিছত তেওঁ ভাবিছিল যে মই এতিয়া আত্মহত্যা কৰিম, এনেকৈ ভাবিছিল। গতিকে বিশ্বমিত্ৰই ইমান মানে দিগদাৰি দিছিল, বশিষ্ঠমুনিয়ে 100জন পুত্ৰক মাৰি দিলে। বশিষ্ঠমুনিয়ে ইমান প্ৰতাৰণা কৰিছিল এটা সময়ত কামধেনু নিদিয়াৰ কাৰণে, যে মই ৰজা, মোক কেনেকৈ কামধেনু নিদিবা বুলি, যে বশিষ্ঠমুনিয়ে ভাবিছিল মই আত্মহত্যা কৰিম নেকি। পৰ্বতত যেতিয়া উঠি পিনে পৰ্বতৰ পৰা জঁপিয়াই, তেতিয়া য'ত শিলত তেওঁ পৰে, গোটেই শিল ভগৱানৰ কৃপাত তোলা হৈ যায়, একো কষ্ট নাপায় তেওঁ। সাগৰত যদি জাপ মাৰে, সাগৰৰ ঢৌৱে তেওঁক বাহিৰত পেলাই দিয়ে, মৰিব নিদিয়ে। নদীত জাপ দিলে এনেকুৱা হয়। তেতিয়া সকলো তেওঁৰ প্ৰয়াস বিফল হয়। তাৰপিছত তেওঁ ধৈৰ্য ধৰি থাকে, কাৰণ ভগৱানৰ ইচ্ছাৰেইতো সকলো বস্তু হয়। পিছত কিন্তু বিশ্বমিত্ৰ মুনিৰ এয়া ৰিয়েলাইজেশ্যনো হয়, যেতিয়া তেওঁ তপস্যা কৰে, আৰু তপস্যা কৰাৰ পিছত এবাৰ তেওঁৰ তপস্যা ভংগ কৰিবৰ কাৰণে ইন্দ্ৰই পঠায় মেনকাক, আৰু মেনকাৰ দ্বাৰা তপস্যা ভংগ হয়, শকুন্তলাৰ জন্ম হয়। কিন্তু শকুন্তলাক তেওঁ পালন নকৰি বশিষ্ঠ মুনিক দি দিয়ে। বশিষ্ঠ মুনিয়ে বহুত ভাল মুনি হয়, তেওঁ বহুত সহ্য কৰে, আমি দেখা পাওঁ। গতিকে বশিষ্ঠ মুনি বহুত সুপ্ৰসিদ্ধ হয়, সপ্ত ঋষিৰ ভিতৰত তেওঁ এজন ঋষি হয়। তেওঁৰ পত্নীৰ নাম হয় অৰুন্ধতী। ইন্দ্ৰপ্ৰমদো এজন বিখ্যাত ঋষি আছিল। আৰু তৃত নামৰ যিজন ঋষি আছিল, তেওঁ প্ৰজাপতি গৌতমৰ 3জন পুত্ৰৰ ভিতৰত অন্তিম পুত্ৰ আছিল। তেওঁৰ অন্য এজন ভাই আছিল যাৰ নাম দিত আছিল। আৰু এই সকলো ভাই মহৰ্ষি আছিল আৰু ধৰ্মৰ সম্পূৰ্ণৰূপে পালন কৰিছিল। কঠোৰ তপস্যা কৰাৰ কাৰণে তেওঁলোকে ব্ৰহ্মাৰ লোক প্ৰাপ্ত হৈছিল। এবাৰ তৃত মুনি, যি বিষয়ে ইয়াতে এই শ্লোকটিত কোৱা হৈছে, তেওঁ কুৱাত পৰি গৈছিল। কুৱাত পৰিলেতো বাচাৰ বহুত মুস্কিল হয়, কিন্তু মুনি হোৱাৰ কাৰণে তেওঁ তাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিলে। তেওঁ অনেক যজ্ঞৰ ব্যৱস্থাপক আছিল, অৰ্থাৎ যজ্ঞ সম্পন্ন কৰিছিল, মেনেজ কৰিছিল। আৰু সেইকাৰণে মৃত্যুৰ শয্যাত যেতিয়া ভীষ্মদেৱ আহে, তেতিয়া সন্মান দেখুৱাবৰ কাৰণে বা সন্মান কৰিবৰ কাৰণে তেওঁ আহিছিল। তেওঁ বৰুণ লোকৰ সপ্তৰ্ষিৰ মাজত এজন আছিল। আৰু আমাৰ যি ভাৰতবৰ্ষ, আচলতে গোটেই পৃথিৱীখন ভাৰতবৰ্ষৰ ৰূপে আগতে জনাজাত আছিল। গতিকে তেওঁ ইউৰোপ ছাইডৰ আছিল, ইউৰোপ বা পাশ্চাত্য দেশৰ ছাইডৰ ঋষি আছিল। গ্ৰীতসমদ নামৰ এজন ঋষি, তেওঁ স্বৰ্গৰ লোকৰ পৰা আহিছিল ভীষ্মক চাবৰ কাৰণে। এই সময়ত ভীষ্মক চাবৰ কাৰণে ওপৰৰ লোকৰ পৰা বহুত ঋষি আহিছিল, মানে আমাৰ পৃথিৱীৰ ওপৰৰ যিবিলাক লোক, স্বৰ্গলোক, জনলোক, তপলোক, মহৰলোক, সপ্তৰ্ষি লোক, যিবিলাক তপলোক সপ্তৰ্ষি লোক হয়, ব্ৰহ্মাৰ লোকৰ পৰাও আহিছিল। আৰু এই যিজন ঋষি গ্ৰীতসমদ, তেওঁ ইন্দ্ৰৰ ঘনিষ্ঠ মিত্ৰ আছিল আৰু গুৰু বৃহস্পতিৰ দৰেই ডাঙৰ ঋষি আছিল। তেওঁ মহাৰাজৰ যুধিষ্ঠিৰৰ দৰবাৰত প্ৰায়েই গৈছিল, আৰু সেইকাৰণে ভীষ্ম পিতামহৰ শৰীৰ হেৰাৰ সময়তো তেওঁ তাত উপস্থিত আছিল। কেতিয়াবা কেতিয়াবা এই ঋষিজনে মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত মহাদেৱৰ গুণানুকীৰ্তন কৰিছিল। এই ঋষিজন বিতহব্যৰ পুত্ৰ আছিল, আৰু ইন্দ্ৰৰ যিটো মানে অৱয়ব বা দেখাত ইন্দ্ৰ যেনেকুৱা এনেকুৱাই বহুত সুন্দৰ আছিল। এবাৰতো এনেকুৱা হয় যে এই ঋষিজন একদম দেখাত ইন্দ্ৰৰ দৰে আছিল অলপ চলপ। গতিকে এবাৰ তেওঁৰ যি ইন্দ্ৰৰ শত্ৰু অসুৰসকলে এই ঋষিজনকে ইন্দ্ৰ বুলি ভাবি পিনে বন্দী বনায়। তেওঁ ঋগ্বেদত বহুত বিদ্বান আছিল, আৰু সমস্ত ব্ৰাহ্মণে তেওঁক বহুত সমাদৰ কৰিছিল। তেওঁ গোটেই জীৱন ব্ৰহ্মচৰ্য পালন কৰে আৰু বহুত শক্তিশালী আছিল। তাৰপিছত অসিত নামৰ এজন ৰজাও আছিল, ইয়াতে উল্লেখ আছে অসিত দেৱল ঋষি। এইবিলাক ঋষিৰ কাৰণে উপযুক্ত নাম ইয়াতে কৈছে আচলতে। তেওঁ মহাভাৰতৰ 15 লাখ শ্লোকৰ ব্যাখ্যা নিজৰ পিতৃক শুনাইছিল,
আৰু জন্মেজয়ে যে যজ্ঞ কৰিছিল নাগ যজ্ঞ সাপক মাৰাৰ যজ্ঞ তাতেও তেওঁ আহিছিল সন্মিলিত হৈছিল তেওঁ মহাৰাজ যুধিষ্ঠিৰৰ ৰাজ্য অভিষেকতো আছিল আৰু অসিত নামৰ যিজন ঋষি হয় এই বিষয়ে ভাগৱত গীতাতো কৃষ্ণই কয় অসিত দেৱল বা অৰ্জুনে শ্লোকত এই নামবোৰ ব্যাখ্যা কৰে কয় যেতিয়া মহাৰাজ যুধিষ্ঠিৰ অঞ্জন পৰ্বতত আছিল তেতিয়া এই ঋষিজনে অসিত ঋষিজনে তেওঁক উপদেশ দিছিল এও শিৱৰ ভক্ত আছিল কক্ষিবান গৌতম মুনিৰ পুত্ৰ আছিল আৰু মহৰ্ষি চন্দ্ৰ কৌশিকৰ পিতা আছিল তেওঁ মহাৰাজ যুধিষ্ঠিৰৰ সংসদৰ সদস্য আছিল অত্ৰিমুনি মহান ব্ৰাহ্মণ আছিল ব্ৰহ্মাৰ মানস পুত্ৰ অৰ্থাৎ মাতৃ অবিহনে ব্ৰহ্মাই যেনেকৈ পুত্ৰ জন্ম দিছে তাৰ ভিতৰত এজন আছিল তেওঁ চিন্তন মাত্ৰৰে পুত্ৰ উৎপন্ন কৰিব পাৰিছিল ব্ৰহ্মাই ভগৱানৰ পুত্ৰ হোৱাৰ কাৰণে আৰু অত্ৰিমুনি হৈছে ব্ৰহ্মাৰ সপ্ত মানস পুত্ৰ আৰু সপ্ত ব্ৰহ্মৰ্ষিৰ ভিতৰত এজন আছিল তেওঁৰ পৰিয়ালতেই প্ৰচেতাসকলৰ জন্ম হৈছিল প্ৰচেতাসকলে ভগৱানক প্ৰসন্ন কৰিছিল অত্ৰিমুনিৰ দুজন ক্ষত্ৰিয় পুত্ৰ আছিল আপুনি চাওক এতিয়া মুনি হয় ব্ৰাহ্মণ হয় আৰু তেওঁৰ দুজন ক্ষত্ৰিয় পুত্ৰ আছিল কেনেকৈ ব্ৰাহ্মণৰ পুত্ৰ ক্ষত্ৰিয় কাৰণ গুণৰ দ্বাৰা নিৰ্ধাৰিত হয় বামুণৰ পুত্ৰও শূদ্ৰ হ'ব পাৰে শূদ্ৰৰ পুত্ৰও বামুণ হ'ব পাৰে আৰু যদি আমাৰ জন্মৰ দ্বাৰাই নিৰ্ধাৰিত হয় তেনেহ'লে আমি সকলোৱে ব্ৰহ্মাৰ পৰা জন্ম লৈছোঁ গতিকে ব্ৰহ্মাৰ সমান ডাঙৰ ব্ৰাহ্মণ নাই গতিকে আচলতে জন্মৰ পৰা হ'লে সকলোৱে ব্ৰাহ্মণ কিন্তু কৰ্মৰ দ্বাৰা হ'লে কোনোবা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সেইকাৰণে ইয়াতে কৈছে অত্ৰিমুনিৰ দুজন ক্ষত্ৰিয় পুত্ৰ আছিল তেওঁলোকে ৰজা হৈছিল আৰু 21জন প্ৰজাপতিৰ ভিতৰত তেওঁৰো গণনা কৰা হয় অত্ৰিমুনিৰ পত্নীৰ নাম হয় অনুসূয়া যি বহুত সতী আছিল আৰু তেওঁৰ সতীত্বৰ কাৰণে তেওঁ বহুত বিখ্যাত আছিল কৌশিক মহাৰাজ যুধিষ্ঠিৰৰ ৰাজদৰবাৰৰ স্থায়ী ঋষি সদস্য আছিল কৌশিক মুনিও ইয়াতে উপস্থিত আছিল ভীষ্ম পিতামহৰ অন্তিম সময়ত আৰু সুদৰ্শন ভগৱানৰ সৰ্বাধিক শক্তিশালী অস্ত্ৰ সুদৰ্শন যদি অস্ত্ৰ হয় তেওঁ ব্যক্তিৰ ৰূপতো আছে গতিকে যেনেকৈ গংগা দেৱীৰ ৰূপতো আছে পানীৰ ৰূপতো আছে গতিকে ব্ৰহ্মাস্ত্ৰ হওক বা যিকোনো অস্ত্ৰ হ'লেও সুদৰ্শন অস্ত্ৰ যি কৃষ্ণৰ সুদৰ্শন চক্ৰ সেই চক্ৰৰ সন্মুখত টিকিব নোৱাৰে আৰু কোনো শাস্ত্ৰত এনেকৈ কোৱা হৈছে যে অগ্নিদেৱে এই অস্ত্ৰ কৃষ্ণক প্ৰদান কৰিছিল কিন্তু আচলতে ভগৱান কৃষ্ণৰ এই সনাতন অস্ত্ৰ হয় অগ্নিদেৱে এই অস্ত্ৰ কৃষ্ণক এইদৰেই সমৰ্পণ কৰে যেনেদৰে মহাৰাজ ৰুক্মিণী প্ৰদান কৰে অৰ্থাৎ সেই অস্ত্ৰ সনাতন ৰূপত আছে কিন্তু অগ্নিদেৱে সেয়া এটা লীলাত ভগৱানক প্ৰদান কৰে লক্ষ্মী মাতা সদায় নাৰায়ণৰ পত্নী হয় কিন্তু কৃষ্ণ লীলাত ৰুক্মৰ পুত্ৰী ৰূপে ৰুক্মিণী অহাৰ কাৰণে তেওঁ ৰুক্মিণী প্ৰদান কৰিব পাৰিছিল ভগৱানে ভক্তৰ পৰা এনেকুৱা ধৰণৰ উপহাৰ স্বীকাৰ কৰে বুলি ইয়াত কোৱা হৈছে মহাভাৰতৰ আদি পৰ্বত সুদৰ্শনৰ বিষয়ে উল্লেখ আছে আৰু সুদৰ্শনে শিশুপালক বধ কৰিছিল কৃষ্ণই সুদৰ্শন চলাই কৃষ্ণৰ পৰা অভিন্ন হয় কাৰণ কৃষ্ণৰ অস্ত্ৰ হয় গতিকে আজি 6 নম্বৰ আৰু 7 নম্বৰ শ্লোকত আমি বহুত ঋষিমুনিৰ পবিত্ৰ জীৱনৰ বিষয়ে পঢ়িলোঁ আজিৰ আমি ভাগৱত কথা ইমানতেই সামৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ